প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ওলাইছোঁ আকৌ ফুৰিবলৈ কাৰণে আৰু আমি গৈ আছোঁ। আজি আপোনালোকক নতুন ৰিজৰ্ট এখন দেখাম। আজি আমিও প্ৰথমবাৰৰ কাৰণে গৈছোঁ, লগত আমাৰ ডাঙৰ ভিনদেউৰ পৰিয়ালটো আৰু মোৰ সৰু ল'ৰাটোৰ লগত একেলগে গৈ আছোঁ। আৰু এইফালেদি যায় ষ্টন হিললৈ, ষ্টন হিল পাৰ হৈ গৈ আছোঁ এতিয়া আমি। আৰু এয়া দেখিছেনে, এইফালে ৰাস্তাটো হৈছে চেলেলেকলৈ যোৱা ৰাস্তাটো। আৰু এইখিনিও আমি অতিক্ৰম কৰি অলপ ওপৰলৈ যাম। এটা খুব ধুনীয়া সুন্দৰ ভিউ আপোনালোকে দেখিবলৈ পাইছে। পাহাৰীয়া একা বেকা ৰাস্তা, আহি খুব ভাল লাগে। তাতে নতুন ৰিজৰ্টখনলৈ বুলি গৈ আছোঁ। এইফালে ডাৱৰীয়া বতৰ দেখিছেনে, আকাশখন ডাৱৰে ভৰি পৰিছে। অৱশেষত আমি পালোহি নতুন ৰিজৰ্টখন। এইফালে আমাৰ নাতিনীজনী দেখিছেনে, ইমান মৰম লগাকৈ হাঁহিটি মাৰিছে। নক'বা আৰু, মানে মোৰ ডাঙৰ বাইদেউৰ নাতিনী আৰু এয়া হৈছে ডাঙৰ ছোৱালীজনী। এয়া হৈছে ল'ৰাৰ নাতি দেই। পাহাৰ কাটি নতুনকৈ বনাইছে, এইখন নাম দিছে IPHIANGO। এই ৰিজৰ্টখনৰ কথা ইনষ্টাগ্ৰাম ফেচবুকত ঢেৰ পাই আছোঁ, গতিকে ফাইনেলি আমিও আহিছোঁ কেনেকুৱানো ৰিজৰ্ট এখন চাবলৈ বুলি। আপোনালোককো মই ভিডিঅ' আকাৰে দেখাবলৈ চেষ্টা কৰিম। আপোনালোককো ভিডিঅ' আকাৰে অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু লগত দেখিছেনে, ইয়াৰ ৰাজহাঁহ বাটতে আৰু মানুহবোৰ আহি আছে এইফালৰ পৰা আমাৰ মানুহবোৰ। আৰু এনেকৈ আমি ৰিজৰ্টলৈ বুলি সোমাই গৈ আছোঁ। আমাৰ টিকলু আকৌ চেণ্ডেলযোৰ ছিঙিলে নে ফিটা খুলিলে, মমায়েকে ঠিক কৰি দিছে। আৰু এই দেখিছেনে, ইমান ধুনীয়া। নামি যাওঁতে কিবা ভাল লাগি গৈছে, গম পায়নে। আৰু এয়া বাঁহেৰে বনাই থৈছে, যিহেতু অৰুণাচলৰ ট্ৰাইবেল মানুহবিলাকৰ বাঁহেৰে তৈয়াৰী ঘৰবোৰ অতি প্ৰিয়। আৰু তেওঁলোকে প্ৰতিটো ৰিজৰ্টত এনেকৈ বাঁহেৰে তৈয়াৰী কৰা চাংঘৰ এটা দেখিবলৈ পোৱা যায় আৰু বৰ ধুনীয়াকৈ বনাই দিয়ে। আমি গৈ আছোঁ ভিতৰলৈ। বৰষুণ টুপি আছে দেই অলপ অলপকৈ। এই মাহটোত যেতিয়াই আমি অৰুণাচললৈ প্ৰৱেশ কৰোঁ, তেতিয়াই আমাক বতৰে চাট নিদিয়ে, গম পায়নে। যেতিয়া হ'লেও বৰষুণ ডাৱৰীয়া পাওঁৱে আৰু। ভিতৰলৈ বুলি সোমাই গৈ আছোঁ। দেখিছেনে, বৰ ধুনীয়াকৈ চাংঘৰটো বনাই থৈ দিছে। আৰু বহুত দূৰ দূৰণিৰ মানুহবোৰ ভিৰ ভাৰ কৰিছে, কাৰণ এইখন হৈছে নতুন ৰিজৰ্ট। আপোনালোকে ফেচবুকত পায়ে থাকে চাগে। আৰু এয়া হৈছে হিলৰ ভিতৰৰ পৰা তেওঁলোকে পাইপ ফিটিং কৰি পানীৰ ব্যৱস্থাটো বৰ সুন্দৰভাৱে এটা ডেক'ৰেশ্যন কৰি থৈছে। দেখিবলৈ বৰ ধুনীয়া দেখিছে। আৰু ভিতৰৰ পৰিৱেশটো কেনেকুৱা হয় আপোনালোকক মই দেখুৱাই আছোঁ। অৰুণাচলৰ প্ৰতিটো ৰিজৰ্টতে সঁচাকৈ এটা সুন্দৰ পৰিৱেশ পোৱা যায়, কাৰণ ইয়াত প্ৰদূষণমুক্ত হাৱাৰ লগতে গছ গছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্য, নদী নিজৰাৰ এটা সুন্দৰ পৰিৱেশ তেওঁলোকে গঢ় দিছে। আৰু পাহাৰ কাটি কাটি নতুন নতুন ৰিজৰ্ট বনাই আছে, গতিকে এইখনো এখন নতুন ৰিজৰ্ট হয়। প্ৰথমবাৰ আহিছোঁ যদিও খুব ভাল লাগিছে। আৰু সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে তেওঁলোকে সুন্দৰ সুন্দৰ একোটা ঘৰ বনাই থৈছে। এই যে দেখিছে, সেয়া হৈছে সৰু ল'ৰা ছোৱালী খেলাৰ এটা ঘৰ। এইয়া আমাৰ ৰেণী বাইদেউ খেলি আছে ইয়াতে। আৰু তেওঁলোকক খেলাবৰ কাৰণে মমায়েক আছে, আইতাক। আৰু ময়ো অকণমান ভিডিঅ' কৰি ল'লোঁ ইহঁতৰ খেলাখিনিকে। লগতে মই ভিতৰলৈ গৈ আছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পাছফালেনো কি আছে। ময়ো গৈ আছোঁ, বৰ্তমানলৈকে দেখা নাই বাৰু কি আছে। মোৰ লগতে আপোনালোকেও আহি থাকক। আপোনালোককো ভিডিঅ' আকাৰে দেখাবলৈ মই চেষ্টা কৰিম। আৰু মই গৈ আছোঁ পাছফাললৈ। এয়া দেখিছেনে, গছ গছনিৰে ভৰা এটা সুন্দৰ পৰিৱেশ, লগতে সৰু সৰু ল'ৰা ছোৱালী খেলা ধূলাৰ বাবে তেওঁলোকে খেলা সঁজুলিৰ লগতে বৰ ধুনীয়াকৈ চাংঘৰ বনাই থৈছে। অৰুণাচলৰ প্ৰতিটো ৰিজৰ্টে আপোনালোকে ধুনীয়া ধুনীয়া চাংঘৰ দেখিবলৈ পাব। বাঁহেৰে তৈয়াৰী বৰ সুন্দৰকৈ তেওঁলোকে চাংঘৰ বনাই থৈ দিয়ে। আৰু এই চাংঘৰতে বহি আপোনালোকে প্ৰকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ পাৰে। দেখিছেনে, বৰ ধুনীয়াকৈ তেওঁলোকে ৰিজৰ্টখনত চাংঘৰ বহুত বনাই থৈছে। আৰু বৰষুণো দি আছে, যিহেতু আমি এনেকৈ আহিলোঁ যেতিয়া ময়ো ভিডিঅ' অকণমান লৈ লৈছোঁ বৰষুণত তিতি তিতি। গতিকে পাছফাললৈ গৈ আছোঁ। ৰাস্তাটো বৰ ধুনীয়া দেখিছে দেই। আপোনালোকে সকলোৱে দেখিছে চাগে ফেচবুকত। আজিকালি এইখন ৰিজৰ্ট বৰ ভাইৰেল হৈ আছে, গতিকে ফেচবুকত পায়ে আমিও গুচি আহিছোঁ। আৰু সেই চাংঘৰবোৰ দেখিছেনে, তাত উঠি উঠি মানুহবিলাকে বৰষুণৰ পৰা ৰক্ষাও পাইছে, লগতে ধুনীয়াকৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগো কৰিছে। গৈ আছোঁ, আহি
থাকক আপোনালোকেও লাহে লাহে। মই বৰষুণত তিতি তিতি গৈ আছোঁ, কিন্তু আপোনালোকে বহি বহি মোৰ ভিডিঅ'টো শেষলৈকে চাই দিব দেই। ৰিজৰ্টৰ ভিতৰখনত কিমান যে গছ গছনিৰে ভৰা, এয়া দেখিছেনে? এয়া কিহৰ গুটি, ধূনা গছ নিচিনা লাগিছে, কিন্তু ধূনা গছ হয় নহয় মই ক'ব পৰা নাই, কিন্তু দেখিবলৈ ধূনা গছৰ দৰে। আৰু ইমান ধুনীয়া বনাই থৈছে, কি ক'ম আৰু, আপোনালোকে আহিলে দেখি পাব। আৰু ফুলনিয়ে ভৰা আৰু অৰ্কিড, মানে আপোনাৰ কপৌ ফুলৰ গছ ঢেৰ ৰুই থৈ দিছে এওঁলোকে। আৰু মই গৈ আছোঁ একেবাৰে শেষৰ এই নদীখনৰ ওচৰলৈ গৈ আছোঁ। বৰষুণ দিয়াৰ কাৰণে কেমেৰাটো বৰ ভালকৈ কৰিব পৰা নাই, কাৰণ বৰষুণত তিতি আছোঁ ন, সেইকাৰণে কেমেৰাটো মানে অসুবিধা হৈছে কৰিবৰ কাৰণে। এয়া হৈছে মোৰ ডাঙৰ ভিনদেউ আৰু নাতিনী, এইফালে বাইদেউহঁতে ইয়াত উঠি আছে এইখনত। আৰু এয়া হৈছে ডাঙৰ বাইদেউ বোৱাৰীজনী, ইফালে মোৰ ল'ৰাটো আৰু নাতিনীজনী আহি আছে দেই। যিয়ে নহওক, আমাৰ লগতে পোৱালীকেইটাও বৰ ফূৰ্তি পাইছে, আৰু আমিও এনেকৈ ফটো একপি তুলি ল'লোঁ, গোটেইখিনিয়ে স্মৃতি হিচাপে ৰৈ যাওক বুলি। আৰু নদীখন মই অকণমান জুম কৰি দেখাই দিছোঁ, এইখনে হৈছে পাহাৰীয়া নদীখন। আৰু বৰষুণ তিতি তিতি আহি আছোঁ, এইফালে বিভিন্ন ধৰণৰ গছ গছনি ৰুই থৈ দিছে, কিনো গছ হয়, লতা বগাই আছে ঢেৰমতে, চিনি নাপাওঁ। যিবিলাক চিনি পাইছোঁ আৰু যিখিনি চিনি নাই পোৱা আপোনালোকক ক'বও পৰা নাই। কিন্তু ইয়াত দেখিছোঁ সৰহভাগ কপৌ ফুলৰ গছে ৰুই থৈ দিছে দেই তেওঁলোকে। পাছফালৰ পৰা মই আপোনালোকক দৃশ্যবোৰ দেখুৱাইছোঁ, আপোনালোকে বাৰু কেনে পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব, ধুনীয়াকৈ কমেণ্ট এটা দি যাব দেই। আৰু এয়া হৈছে নতুনকৈ কিবা বনাই আছে, এইখন সম্পূৰ্ণ হোৱা নাই, মানে পাহাৰৰ তলত আছে। এইখন হ'লে মানে আকৌ এবাৰ আহিব লাগিব। আৰু এইজোপা দেখিছেনে? এয়া হৈছে, আপোনালোকে চিনি পাইছে চাগে, জমলাখুটি গছ। বৰষুণ দি আছে দেখিছেনে? বৰষুণ পূৰা দি আছে। জমলাখুটি গছজোপা সঁচাকৈ ফুলটো বৰ ধুনীয়া দেখি দেই। এয়া দেখিছেনে? ইমান ৰঙা, বৰ ধুনীয়া। গোটেইখিনিয়ে ফুৰি আছোঁ। ডাঙৰ বাইদেউ একদম তত নাই, বৰষুণত তিতি তিতি পূৰা ঘূৰি ফুৰিছে, আৰু ময়ো পাছে পাছে ভিডিঅ' কৰি গৈ আছোঁ। আৰু কিমাননো ভিডিঅ' কৰিম, অকণমান নিজৰ চেহেৰাটো অকণমান দেখুৱাই দিছোঁ। অৱশেষত কিমাননো বৰষুণ তিতি থাকিম, আৰু গোটেইখিনিয়ে আহিলোঁ। এইবাৰ এই চাংঘৰটোত উঠিবলৈ কাৰণে কিবা এটা অৰ্ডাৰ দি ইয়াতে খোৱাৰ ব্যৱস্থা আমাৰ বাবুৱে কৰিছে। আইচক্ৰীম লৈ আহিছে বাবুৱে, আৰু ইফালে শিৱমে আইচক্ৰীম খোৱাত লাগি গৈছে। আৰু ইফালে আমাৰ টিকলৌৰ ৰাণীজনী বোলে বৰ ভাগৰ লাগিছে, গতিকে কোলাত উঠি তাক লৈ যোৱা হৈছে। আমিও গৈ আছোঁ পাছে পাছে। এইফালে আকৌ দেখিলোঁ জমলাখুটি, ইমান ৰুই থৈ দিছে জমলাখুটি, কাৰণ জমলাখুটিজোপা হৈছে ঔষধি গছ হয়, সেইকাৰণে তেওঁলোকে প্ৰতিটো ঠাইতে জমলাখুটি গছ ৰুই থৈছে যেন পাইছোঁ। বৰ ধুনীয়া দেখি, ফুলৰ দৰেও হয়। আৰু এই চাংঘৰটোত আমি উঠিবলৈ গৈ আছোঁ। এইফালে দেখিছেনে? প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে ইমান ধুনীয়াকৈ বনাই থৈছে শিলেৰে গোটেইবোৰ। আৰু এয়া হৈছে বাঁহৰ চাংঘৰ। ওপৰতনো কি আছে দেখুৱাই আছোঁ দেই আপোনালোকক। ওপৰত বৰ ধুনীয়াকৈ বনাই থৈছে। গোটেইখিনি আমি বহি ল'লোঁ, আমাৰ ভিনদেউৰো ভাগৰ লাগিলে, ভিনদেউ বহি ল'লে। গতিকে অকণমান চাহ তাহ খাই আৰু গুচি আহিলোঁ পুনৰ ঘৰ অভিমুখে। আহোঁতে যিহে বৰষুণ দিছে, কি ক'ম আৰু। অৰুণাচলত আহিলে মানে বৰষুণ যাক পোৱাই যায়, আৰু বৰষুণ যাক আমাক অৰুণাচলত নেৰে। দেখিছেনে আকাশখন কিমান যে ডাৱৰীয়া। আৰু আহি আমি হোটেল এখনত সোমালোঁ, গোটেইখিনিয়ে ভাত খালোঁ। ভাত খাই মেলি আজৰি হৈ পেট পূজা কৰি এতিয়া আকৌ ঘৰলৈ বুলি আহিব লাগিব। গতিকে ইয়াতো অকণমান ভিডিঅ'টো কৰি নিজৰ চেহেৰাটো অকণমান দেখুৱাই দিছোঁ দেই ৰাইজ।
গতিকে আজিৰ ভিডিঅ'টো ইমানেই, পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।